জীবন কেনে কই পাত এই ৯০ আর ৯২ মানুহৰ দুখ যন্ত্ৰণা দেখি লিখিছিল এইবাৰ ককাই মোৰ স্বদেশত বিহু নাছিল বৰপি নাচনীক কেনেকৈ মাতো নাচনীক কেনেকৈ মাতো ককাই বিহু নহয় বৰপি Bariré tapón, y no me dan por y no ni
আজি থৈছো সকিয়াই সদায় যাতে বিহুৱে দুখ নাপাওক, অসমৰ মানুহে যাতে দুখ নাপায়। বৰ্ণাঢ্য নানা জাতি উপজাতিৰ মহাসংমিশ্ৰণত জন্ম হোৱা অসমীয়া জাতি নহয়, আচলতে অসমীয়া এক মহাজাতি। এই অসমীয়া মহাজাতিলৈ এটা হাত